যেহেতু আপুনি ভিডিওটো ক্লিক কৰিলে সেই কাৰণে মই আপোনাক জনাই দিওঁ যে আপোনাৰ কাৰণে মই এটা কাহিনী লৈ আহিছোঁ আৰু কাহিনীটো হৈছে এজন সন্যাসী আছিল আৰু তেখেতৰ ঘৰ আছিল জাপানত আৰু তেখেত ডেকা আছিল আৰু তেখেতক মানুহে বহুত সন্মান কৰিছিল বহুত ৰেসপেক্ট কৰিছিল কিন্তু এদিন ৰাতি কি হ'ল সেই সন্মান আৰু ৰেসপেক্ট সলনি হৈ পেলাই মানুহৰ খঙত পৰিণত হ'ল আৰু মানুহে কি কৰিলে সেই সন্যাসীজনৰ ঘৰত আক্ৰমণ কৰি দিলে শিলগুটি মাৰিলে ঘৰটো ভাঙিলে আৰু তেখেতক ভিতৰৰ পৰা উলিয়াই আনি খুব গালি দিলে আৰু সন্যাসীজনে সুধিলে যে আপোনালোকে এনেকুৱা কিয় কৰি আছে মই বুজা নাই তেতিয়া মানুহে ক'লে যে তোমাক আমি ইনে সন্মান আৰু মৰম দিলো তুমি হেয়াৰ যোগ্যই নহয় তে সন্যাসীজনে ক'লে মই বুজা নাই কিয় আপোনালোকে তেনেকৈ কৈছে তেতিয়া এজনে ক'লে যে গাঁৱত এগৰাকী ছোৱালীৰ এই সন্তানটো জন্ম হৈছে আৰু সেই সন্তানৰ বাপেক তুমি লোৱা তোমাৰ সন্তান এতিয়া সন্যাসীজনে ক'লে হয় নে এইটো মোৰ সন্তান নে তেতিয়া ৰাইজে ক'লে হয় তোমাৰ সন্তান তেতিয়া সন্যাসীজনে সন্তানটো লৈ ল'লে আৰু মানুহ গুচি গ'ল তাৰ পিছত পিছদিনা তেখেতে ভিক্ষা মাগিব গ'ল আৰু সন্তানটি লগতে লৈ গ'ল আৰু তেতিয়া মানুহে কি কৰিলে তেতিয়া মানুহে তেখেত যেতিয়া মানুহৰ ঘৰৰ পদূলি পায়গে মানুহে দৰজা বন্ধ কৰি দিয়ে বিভিন্ন ধৰণৰ বেয়া বেয়া গালি গালাজ কৰে শিলগুটি মাৰে তো তেনেকুৱা ধৰণৰ অৱস্থা আৰু সন্যাসীজনৰ গাৰ পৰা বহুত তেজ ওলাল তাৰ পিছত তেওঁ গৈ 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 সেই মানুহ ঘৰ পালে যোন ঘৰ মানুহৰ ছোৱালীজনী সেই সন্তানটো জন্ম হৈছিল আৰু সন্যাসীজনে চোতালত থিয় হৈ ক'লে যে মোৰ কিবা ভুল হ'ব পাৰে সৰু দেৱ শিশুটোৰ কি ভুল হ'ব পাৰে যে তাকটো কমসে কম কিবা এটা খাবলৈ দিয়ক মোক নিদিলেও নাই আৰু তেতিয়া সেই ছোৱালীজনী ওলাই আহি দেখিলে আৰু দেখি পেলাই সেই ছোৱালীজনীৰ বুকু কপি গ'ল কাৰণ সন্তানটো যিহেতু তেখেতৰে আছিল আৰু ছোৱালীজনী দৌৰি ভিতৰলৈ গৈ বাপেকৰ ভৰিত ধৰিলেগে আৰু বাপেকক ক'লে যে দেউতা মোক ক্ষমা কৰা মোৰ বহুত ডাঙৰ ভুল হ'ল আচলতে সেই সন্তানটো সেই সন্যাসীজনৰ নহয় সেই সন্তানটো মোৰ প্ৰেমিকৰ আৰু মই তেখেতক বচাবৰ কাৰণে মই তেনেকুৱা কৰিছিলোঁ মোৰ বহুত ভুল হ'ল মোক ক্ষমা কৰি দিয়া তে বাপেকে ক'লে যে তুমি মোক বহুত ডাঙৰ পাপ কৰালা আৰু সেই বাপেকে কৰি আহি সেই সন্যাসীজনৰ ভৰিত ধৰিলেহি আৰু ক্ষমা খুজিলে যে মোক ক্ষমা কৰি দিয়া আৰু এই সন্তানটো তোমাৰ নহয় মোক দি দিয়া আৰু তেখেতে সন্তানটো দি দিলে কিন্তু সুধিলে যে এটা কথা কোৱা যে তুমিতো মোক কালি কৈছিলা যে সন্তানটো মোৰ আজি আকৌ কৈছা যে সন্তানটো মোৰ নহয় কথাটো কি তেতিয়া সেই মানুহজনে সকলো কথা বুজাই দিলে তেতিয়া সন্যাসীজনে ক'লে ওকে ঠিক আছে নো প্ৰব্লেম তেতিয়া গাঁৱৰ মানুহে ক'লে যে কালিয়ে তুমি নকলা গেলে যে সন্তানটো তোমাৰ নহয় তেতিয়া সন্যাসীজনে ক'লে যে তাতে কি প্ৰব্লেম আছে যদি আপোনাৰ যেহেতু আপোনালোকে মোক ক'লে সকলোৱে যেহেতু কৈছে মোৰ সন্তান আপোনালোকে মিছা কথা ক'ব না সেইকাৰণে মই ৰাখি দিলোঁ আৰু যেনিবা মই ক'লোৱে যে সন্তানটো মোৰ নহয় আপোনালোকে কি কৰিলে হয় আপোনালোকে বেলেগ ঘৰত গৈ পেলাই সেইটো কৰিলে হয় যাৰ সন্তান তাহাঁতৰ ঘৰটো ভাঙিলেগৈ হয় সেই মানুহজনক মাৰিলে হয় বা গালি গালাজ কৰিলে হয় সেইকাৰণে মই ক'লো যে মোৰে সন্তান আৰু তেতিয়া ৰাইজে সুধিলে যে ঠিক আছে কিন্তু তোমাৰ মান সন্মানৰ কথা তুমি নাভাবিলা তুমিতো এজন সন্যাসী হয় তেতিয়া সন্যাসীজনে ক'লে যেতিয়া মই গম পালো যে এই পৃথিৱীখনত যি হৈ আছে সেইটো এটা সপোন আৰু সপোনত সন্মান কি অসন্মান কি দুখ কি সুখ কি তো সেই কাৰণে মই সেইবিলাক কথা চিন্তা নকৰো আৰু দ্বিতীয় কথা মোক কোনোবাই কি ভাবে কি নাভাবে সেইবিলাক কথা মই কেতিয়াবাই বাদ দিলো আৰু আজিৰ কাহিনীটো ইমানে কিন্তু আজি মই আপোনাক নকওঁ যে কাহিনীটোৰ পৰা আমি কি শিকিব পাৰো আপোনালোকে মোক কমেন্ট বক্সত শিকাব যে আমি কাহিনীটোৰ পৰা কি শিকিম তো আজিৰ ভিডিওটো ইমানে যদি ভিডিওটো চাই আপোনালোকে ভাল পালে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব